হাই বন্ধুসকল মই এতিয়া ক'ত আছোঁ চৰত আছোঁ চৰত ক'ত চৰত বঙাইগাঁও জিলাৰ পূব মাজালগা চৰত এই চৰৰ সৌন্দৰ্যই বহুতোকে মুক্ত কৰে চৰ বুলি ক'লে চাওক ইয়াত কি ধুনীয়া পৰিৱেশ ধুনীয়া ঠাই আৰু গছ গছনিৰে ভৰা এখন একেবাৰে এনেকুৱা চৰ যদি আপুনি চহৰত থাকে চহৰ বুলি ক'ল লগলে এনেকুৱা ঠাই কিন্তু নাই চাওক এই যে কলগছৰ লগতে বিভিন্ন ঘাঁহনিৰে ভৰা এখন ঠাই যিখন ঠাই সৌন্দৰ্যময় আৰু সৌন্দৰ্যময় ঠাইবোৰ সঁচাকৈ বহুত আনন্দ চাওক এই সৰিয়হ খেতি আৰু এনেকুৱা ঠাইতে শ্বাহৰুখ খানে চিনেমা নিৰ্মাণ কৰিছিল আৰু যিটো চিনেমাই চাওক এতিয়া মানে মাজে মাজে হাত মেলি দিয়া মানে চবেই কিছুমানে এনেকুৱা ঠাইত ফটো উঠে চাওক যদি আপোনালোকে আহি ইয়াতে ফটো উঠোৱা হয় চাওক এতিয়া নামি আছে যে একেবাৰে নদী নিচিনা নামি কিনে এই চাক তুলিম চাওক চাক তুলিম এই যে পৰি গ'লোঁ ডাইৰেক্ট চাওক এতিয়া এই যে এতিয়া চাক এই যে চাওক গৰু পথাৰত ঘাঁহ খাই আছে গৰু